শুভ সন্ধ্যা নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱজ্যোতি গগৈয়ে ডিজে লিৰিক্স ইউটিউব চেনেলৰ যোগেদি আপোনালোক সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ আগত কথা পাতিম ড্ৰিম মানে সপোনৰ বিষয়ে। বহুতো মটিভেশ্যনেল স্পিকাৰ আছে যেনে সন্দীপ মহেশ্বৰী আৰু বিবেক বিন্দ্ৰা, যিসকলক মই ফ'ল' কৰোঁ। তেখেতলোকে বহুতো মটিভেশ্যনেল স্পীচ সপোনৰ ওপৰত ড্ৰিমৰ ওপৰত দি গৈছে আৰু সেই স্পীচবিলাকৰ পৰাই মই অনুপ্ৰেৰণা পাওঁ। সেই প্ৰেৰণা পাই মই আপোনালোকৰ আগত এটা ড্ৰিমৰ ওপৰত সৰু ষ্টৰী শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ষ্টৰীটো শুনি ভাল পাব আৰু এই ষ্টৰীটো সেইসকল ব্যক্তিৰ বাবে যিসকলে ডাঙৰকৈ সপোন দেখে আৰু ডাঙৰকৈ সপোন দেখাৰ কাৰণে সেইসকল ব্যক্তিক সমাজে প্ৰতাৰণা কৰে আৰু ইটিকিং কৰি এটা বেলেগ পশু নিচিনা দৃষ্টিভংগীৰে চায়, যেন ই মানুহ নহয়, আকাশত চাং পতা কথা নকবি, বাওনা হয় চন্দ্ৰলৈ হাত নেমেলিবি, এনেকুৱা ধৰণৰ নিগেটিভ কিছুমান মন্তব্য দি আমাক উঠি যাবলৈ নিদিয়ে আৰু সদায় দবাই থয়। সেইসকল ব্যক্তিৰ বাবে এই ষ্টৰীটো, যিসকলে ডাঙৰ সপোন দেখে আৰু লাইফত কিবা এটা কৰিব বিচাৰে। ষ্টৰীটো আৰম্ভ হয়, এটা সৰু ল'ৰা থাকে, যিটো ল'ৰাৰ দেউতাকে গাড়ী গেৰেজত কাম কৰে আৰু লগতে ধনী বিলাসী গাড়ীবিলাক যাৰ ওচৰত থাকে তেনেকুৱা মানুহৰ ঘৰত গৈ গাড়ী ধোৱা কাম কৰে। আৰু ল'ৰাটোৱে দেউতাকক এনেধৰণৰ কষ্ট কৰি থকা দেখি সদায় ভাবে, ইমান দামী দামী BMW মাৰ্চিডিছ কাৰবিলাক দেউতাকে ধুৱে, যদি সেই কাৰখন যদি মোৰ নিজৰ হ'লহেঁতেন, দেউতাই চলাই গ'লহেঁতেন, মই যদি নিজে বহিব পাৰিলোহেঁতেন, ইমান ডাঙৰ বাংলাটো অট্টালিকাটো যদি মোৰ নিজৰ হোৱা হ'লে এদিন চাগে এনেকুৱা হ'ব, এনেকুৱা কৰিম মই। এই কথাটো মনতে ভাবি থাকে সৰু ল'ৰাটোৱে। এনেকুৱা ধৰণৰ চিন্তাধাৰা তাৰ মনত সদায় আহে। চতুৰ্থ শ্ৰেণী এখন গভৰ্ণমেণ্ট স্কুলত ল'ৰাজনে পঢ়ে। এদিন কি হয়, এদিনৰ কথা, স্কুলৰ মহাত্মা গান্ধী জন্মদিৱস যেনে 2 অক্টোবৰ থাকে, এনেকুৱা এটা স্পেচিয়েল অকেজনত সকলো ছাত্ৰ ছাত্ৰীকে ৰচনা লিখিবলৈ দিয়া হয়। সেইদিনাখন ৰচনাৰ বিষয় থাকে নিজৰ সপোন। কিয়নো আমাক সকলোৱে স্কুলত থাকোঁতে সোধে, বহুতো টিচাৰে সোধে আমাক, শিক্ষকে, যে তোমালোকৰ জীৱনৰ লক্ষ্য কি? কোনোবাই কয় ডক্টৰ হ'ম, কোনোবাই কয় ইঞ্জিনিয়াৰ হ'ম, এনেকৈ বহুত ধৰণৰ সপোন থাকে। তেনেধৰণেই সেই ল'ৰাজনকো আৰু বাকী গোটেই ছাত্ৰ ছাত্ৰীসকলক এখন ৰচনা লিখিব দিয়া হ'ল। নিজৰ সপোন কি, সেই সপোনৰ ওপৰত এখন ৰচনা লিখিব লাগে। সকলোৱে ৰচনা লিখিলে, সকলোৱে ধুনীয়া ধুনীয়া নম্বৰ পৰা পাছ হৈ গ'ল, কিন্তু সেই ল'ৰাজনে পাছ নকৰিলে। কিয় জানেনে? সেই ল'ৰাজনে নিজৰ সপোন, সঁচা যিটো সপোন দেখে, ডাঙৰ ডাঙৰ বিলাসীতা গাড়ী হ'ব, অডি মাৰ্চিডিছ BMW, আৰু গাড়ীৰ পৰা সি চুট বুট পিন্ধি নামিব আৰু 3-4খন গাড়ী তাৰ পাছে পাছে আহিব। এনেকুৱা ধৰণৰ সপোনৰ বিষয়ে তাত লিখি দিলে। তেতিয়া স্কুল টিচাৰ, যিযোৰ টিচাৰ আছিলে, ক্লাছ টিচাৰগৰাকী তাক মাতিলে, ল'ৰাজনক মাতি ক'লে যে বেটা, তুমি কি এনেকুৱা কাহিনী লিখিছা, ৰচনা লিখিছা? তুমি এনেকুৱা লিখা যিটো বাস্তৱ হয়, যিটো মানুহে কৰিব পাৰে, সঁচা কথা লিখা, প্ৰেক্টিকেল কথা লিখা। তুমি কি কথা লিখিছা যিটো ইমান ডাঙৰ গাড়ী, যিটো পচিবলে নহয়, এনেকুৱা ধৰণৰ বিষয় কিয় লিখিছা? তুমি ভাল কিবা এটা আকৌ লিখি আনিব যোৱা, যিটো তুমি কৰিব পাৰা, যিটো সঁচাকৈ কৰিব পাৰিবা, তেনেকুৱা ধৰণৰ এটা লিখি অহা, তেতিয়াহ'লে তোমাক মই পাছ কৰাই দিম, নহ'লে তুমি পাছ হ'ব নোৱাৰিবা। এনেকৈ মিছা কথা লিখিলে। সেই ল'ৰাটোৱে ঘৰলৈ গ'ল, আকৌ চিন্তা কৰিলে, সি আকৌ কাহিনী লিখিলে, ৰচনা লিখিলে, সেই একেটাই ৰচনা লিখিলে, যিটো সি মনৰ পৰা ভাবি আছিলে, আৰু লিখিব নাজানে সৰু ল'ৰা, সেইটোৱে লিখিলে। এতিয়া তাৰপিছত তাক আৰু পাছ নকৰালে। লাহে লাহে স্কুল শেষ হ'ল, ওলাই গ'ল, সি পাছো নকৰিলে। 10 বছৰ, 15 বছৰ, 20 বছৰ পাৰ হৈ গ'ল। 20 বছৰৰ পাছত সেই টিচাৰগৰাকী যেতিয়া বুঢ়ী হ'ল, বুঢ়ী হোৱাৰ পিছত এটা ডাঙৰ অডিটৰিয়ামত মটিভেশ্যনেল স্পীচ দি আছে। এজন ব্যক্তিয়ে নিজৰ জীৱনৰ ছাকচেছ ষ্টৰী শুনাই আছে, সফলতাৰ আঁৰৰ কাহিনী শুনাই আছে। তেতিয়া সেই টিচাৰগৰাকীও স্কুলৰ পৰা ৰিটায়াৰমেণ্ট হৈ আগৰ ছিটত বহি ধুনীয়াকৈ বৃদ্ধ বয়সত বহি আছে। বহি থাকোঁতে যেতিয়া স্পীচ শুনি বহুত ভাল লাগিলে, হাত চাপৰি বজাইছে মহিলাগৰাকীয়ে। তাৰ পাছত যেতিয়া স্পীচ শেষ হ'ল, ষ্টেজৰ পৰা নামি আহিলে সেইজন ষ্টুডেণ্টে, ল'ৰাজনে নামি আহি মহিলাগৰাকী ভৰি ধৰি সেৱা কৰিলে। সেৱা কৰি কৈছে, বাইদেউ, মই সেইজনে ল'ৰা যিজনে আপোনাৰ আগত ৰচনা লিখিছিলোঁ আৰু ছাকচেছ ষ্টৰী মই আজি শুনাই আছোঁ।
মই সেইজনে ল'ৰা যিজনে ৰচনা লিখাৰ বাবে আপুনি ফেইল কৰাই দিছিলে, সেইজনে ল'ৰা মই আজি আপোনাৰ আগত কাহিনী কৈ আছোঁ। চ' সেই শিক্ষয়িত্ৰীগৰাকী চকু পানী ওলাই গ'ল যে আচলতে ইম্পচিবল বুলি একো বস্তু নাই, চব পচিবল হয়, আমি সপোন দেখিব লাগিব ডাঙৰকৈ। চ' এই কাহিনীটোৰ পৰা আমি বুজি পাওঁ বা বুজি পালোঁ যে সপোন আমি ডাঙৰকৈ দেখিব লাগে, তেতিয়াহে আমি তাক এচিভ কৰিব পাৰিম। আমাৰ চিন্তাধাৰাই যদি সৰু হয় তেতিয়াহ'লে আমি কেতিয়াও এচিভ কৰিব নোৱাৰোঁ। আশা কৰোঁ আপোনালোকে ষ্টৰিটো শুনি ভাল পালে। আৰু মই ইমান ডাঙৰ ডাঙৰ ব্যক্তি, অট্টালিকা কথা, BMW কথা কৈতো লাভ নাই, কোৱাৰ পিছত আপোনালোকৰ মগজৰ ওপৰেদি গুচি যাবগৈ, মগজটো হেং মাৰিব নোহোৱাব। গতিকে মই প্ৰেক্টিকেলি আপোনাক এই সপোনৰ বিষয়ে দেখাব বিচাৰিছোঁ আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি। আমাৰ গ্ৰুপতে স্পৰ্শ গ্ৰুপ নামৰ এটা গ্ৰুপটোত এগৰাকী সদস্য আছে, তাইও সপোন দেখিছে। তাই নিজৰ সপোনক বাস্তৱিক ৰূপায়িত কৰিবলৈ কেনেধৰণে চেষ্টা কৰিছে আৰু কিমান দূৰ আগবাঢ়িছে আমি তাৰ মুখেদিয়ে শুনিম। চ' আমি আপোনালোকৰ আগত দেখুৱাব গৈছোঁ তেখেতৰ ষ্টৰি, তেখেতৰ সপোনৰ বিষয়ে। তাইৰ নাম হ'ল হিৰণ্যপ্ৰভা দিহিঙীয়া। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু আমাৰ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, তেতিয়াহে আমি এনেধৰণৰ আৰু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে প্ৰেৰণা পাম আৰু সমাজত নিগেটিভিটি আঁতৰাই আমাৰ য়ংষ্টাৰবিলাকক নতুন পথ দেখুৱাবলৈ চেষ্টা কৰিম, সক্ষম হ'ম। ধন্যবাদ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু তলত থকা বেল বটনটো দবাই দিব যাতে আৰু নেক্সট ভিডিঅ' বনালে আপোনালোকে ইয়াৰ নটিফিকেশ্যন পাই থাকে। ধন্যবাদ। নমস্কাৰ, মই হিৰণ্যপ্ৰভা দিহিঙীয়া, কানৈ মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ইংৰাজী বিভাগৰ ছাত্ৰী আৰু 90.8 ৰেডিঅ' জ্ঞান মানিনীৰ অনুষ্ঠান প্ৰেজেণ্টাৰ হিচাপে কৰ্মৰত। মোৰ এই যাত্ৰাটোৰ আৰম্ভণিৰ বিষয়ে মই কওঁ। যিহেতু মই এগৰাকী অসমীয়া মাধ্যমৰ ছাত্ৰী আৰু মোৰ ঘৰ জামিৰাৰ ৰৌমাৰী দিহিঙীয়া গাঁৱত, আৰু মোৰ এই যাত্ৰা পথত মোৰ সহযোগিতা আগবঢ়াই আহিছে মোৰ শিক্ষাগুৰুৰ লগতে মোৰ মা। যিহেতু মোৰ সৰুৰে পৰা যিকোনো অনুষ্ঠান বা মোৰ জন্মদিনত বেলেগ বস্তু তুলি দিয়াতকৈ মোৰ হাতত সদায় মায়ে এখন কিতাপ তুলি দিছিলে আৰু এতিয়াও তুলি দিয়ে। আৰু সেই কিতাপবিলাক পঢ়ি ৰংমনেই হওক বা সৰুৰ পৰা মৌচাকেই হওক, মই যিবিলাক জ্ঞান পাইছিলোঁ সেইবিলাক মই লিখি ৰাখিছিলোঁ। আৰু ৰংমন আৰু মৌচাকত কিছুমান ছাত্ৰ ছাত্ৰীৰ কাৰণে শিতান থাকে, সেই শিতানবিলাকত প্ৰশ্ন উত্তৰ লিখি পেলাই পঠিয়াবলৈ মই চেষ্টা কৰিছিলোঁ আৰু পঠিয়াইছিলোঁ। সেইমতে পঠিয়াই পেলাই মই পুৰস্কৃত নহ'লেও, যিহেতু মাহেকীয়া ৰংমনখনত যেতিয়া নিজৰ নামটো দেখোঁ, নামটো দেখি পেলাই যিমানখিনি আনন্দ পাওঁ তাতকৈ আৰু সুখ হয়তো নাপাওঁ। তাৰপিছতে সেইবিলাক পঢ়ি পেলাই মই যিখিনি শিকিলোঁ বা গল্প এটা পঢ়ি পেলাই মই যিখিনি বুজিলোঁ, সেই গল্পটো মই আকৌ নিজৰ ধৰণে মই লিখিছিলোঁ। লিখি পেলাই মই তেতিয়া সেই গল্পটো মোৰ একেবাৰে মনত ৰৈ গৈছিলে। তেনেকৈ মই আৰম্ভ কৰিছিলোঁ। আৰু লগতে গাঁৱৰ বা ওচৰৰ অঞ্চলৰ স্কুলৰ যিবিলাক অনুষ্ঠান আছিলে, সাংস্কৃতিক অনুষ্ঠানেই বা হওক বা সাহিত্যৰ অনুষ্ঠানেই হওক, মই সেইবিলাকত অংশগ্ৰহণ কৰিছিলোঁ আৰু প্ৰায় প্ৰতিটো অনুষ্ঠানৰ লগত মই জড়িত হৈ থাকোঁ। যিহেতু এইবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে আমাক কেনেকৈ কথা ক'ব লাগে, মানুহৰ লগত কেনেকৈ আমি ভাৱ বিনিময় কৰিব লাগে বা মানে প্ৰতিজন মানুহক ভালকৈ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এই বিষয়ে আমি তেনেকৈ শিকিব পাৰোঁ। তাৰপিছতেই যিহেতু মই পেপাৰ বা আলোচনীবিলাকত মই লিখা মেলা কৰোঁ, প্ৰথম মই যেতিয়া লিখিছিলোঁ তেতিয়া হয়তো মই ষষ্ঠ শ্ৰেণীত আছিলোঁ। ষষ্ঠ শ্ৰেণীত পঢ়োঁতে মই প্ৰথমটো লিখা যৌতুকৰ ওপৰত লিখিছিলোঁ, যিটো মই পেপাৰলৈ পঠাইছিলোঁ, কিন্তু সেইটো প্ৰকাশ নহ'ল। আৰু প্ৰকাশ নোহোৱাৰ পিছতো মই ব্যৰ্থ হোৱা নাছিলোঁ, বা কিয় নহ'ল বুলি মই মনতে খোপনি পুতি লৈছিলোঁ, কিয় নহ'ল, হয়তো তাত কিবা ভুল আছিলে, নতুবা সেইটো প্ৰকাশৰ উপযুক্ত নাছিলে। আৰু কেনেকৈ মই মোৰ লিখনিবিলাক প্ৰকাশৰ বাবে উপযুক্ত কৰিব পাৰোঁ তাৰ বাবে মই লিখাৰ চেষ্টা কৰিছিলোঁ। লিখি 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 শেষত এতিয়া প্ৰতি মাহতে মোৰ লেখা এটা প্ৰকাশ হয় পেপাৰত, তেতিয়া মই খুব উৎসাহ পাওঁ পুনৰ লিখিবলৈ। আৰু
আৰু মই এনেকুৱা এটা পৰিৱেশৰ পৰা আহিছোঁ যিটো পৰিৱেশত মই মোৰ ঘৰত আজিলৈকে পেপাৰ এখন লৈ পোৱা নাই বা মই ল'বলৈও মই নকওঁ, কিয়নো নিশ্চয় যেতিয়া মই এদিন সফল হ'ম সেইদিনাখনৰ পৰা তেওঁ ঘৰত বা মোৰ মাহঁতে নিশ্চয় ল'ব। বা ৰেডিঅ'টো আজিলৈকে ৰেডিঅ' শুনাৰ পৰিৱেশ মোৰ ঘৰত নাছিলে, কিন্তু তথাপিও মই ৰেডিঅ'ত কাম কৰিবলৈ বা শিকিবলৈ মই কিয় আগ্ৰহ হ'লোঁ। আমাৰ হাতত মোবাইলটো অনবৰতে থাকে, যদিও কলম পেঞ্চিলডাল নাথাকে, যিবিলাক আমি মনত ভাৱবিলাক থাকে সেইবিলাক আমি মেছেজ আকাৰে লিখি থ'ব পাৰোঁ। বা আজিকালি নতুন নতুন এপ থাকে, ৰেডিঅ'ৰ এপ থাকে, বিভিন্ন পেপাৰ আলোচনী পঢ়াৰ এপ থাকে, সেইবোৰ ডাউনলোড কৰি পেলাই মই পেপাৰ পঢ়াৰ আৰম্ভ কৰিলোঁ। বা ৰেডিঅ'টো অনবৰত শুনো, ৰেডিঅ'ৰ যিবিলাক অনুষ্ঠান থাকে, গীতৰ অনুষ্ঠান থাকে, কবিতাৰ অনুষ্ঠান থাকে, সেইবিলাক শুনি শুনি এই ৰেডিঅ'ত যে কথা কয় তেওঁলোকে, কিয়নো কথা, তাৰ বাবে আগ্ৰহ বাঢ়িলে। আগ্ৰহ বাঢ়াৰ পিছত যেন কৰিম সেনেকৈ থাকিছিলে, কিন্তু মোক এদিন মাতি পেলাই, যিহেতু মই কবিতা আৰু নাটকৰ ক্ষেত্ৰত খুব জড়িত, মই নাটক যিহেতু 64 কলাৰ সমষ্টি, নাটকে আমাক প্ৰতিটো দিশতে আমাক জ্ঞান দিয়ে, মই নাটকৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আৰু মই যেতিয়া গৈ পেলাই দেখিছোঁ তাত বহুত ল'ৰা ছোৱালী, চব আমাৰ নিচিনা সৰু ডাঙৰ ল'ৰা ছোৱালী। আৰু বহুতে ভাবে যে মোৰ মাত বেয়া, মই গান গাব নাজানো, মই কৰিব নাজানো। আচলতে নহয়, প্ৰত্যেকৰ মাতৰে একোটা ভাল কোৱালিটি থাকে। সেইটো আমি কেনেকৈ ইউজ কৰোঁ সেইটো আমাৰ ওপৰত কথা। আনৰ পৰা আমি নকল দিবলৈ চেষ্টা কৰিব নালাগে, তেওঁ ইমান ধুনীয়াকৈ কৈছে মই তেওঁৰ পৰা চাই কওঁ, নহয়। আমাৰ নিজৰে এটা ভাল কোৱালিটি থাকে মাতৰ, সেইটো আমি ব্যৱহাৰ কৰিব লাগে। আৰু যেতিয়া মই গ'লোঁ, যিদিনাখন ইণ্টাৰভিউ আছিলে, তাত দেখিছিলোঁ 6 মাহ ট্ৰেইনিং লোৱা, 7 মাহ, এবছৰলৈকে ট্ৰেইনিং লোৱা ছাত্ৰ ছাত্ৰীয়ে তাত ইণ্টাৰভিউত যোগদান দিছে। আৰু মই আছিলোঁ মাত্ৰ 3 দিন গৈ পেলাই মই শিকিছিলোঁ মাত্ৰ চাই, আৰু ৰেডিঅ' শুনিছিলোঁ সিমানে। আৰু মই ভয় খোৱা নাছিলোঁ, হৰা জিকা জীৱনত থাকেই। মই কৰি চাওঁ, পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা, মই কৰিলোঁ। আৰু মোৰ যিখিনি বিশ্বাস আছিলে সেই বিশ্বাসখিনিৰ পৰা মই পাৰিলোঁ বুলি মই ভাবোঁ। তাৰপিছতেই আৰু কিতাপ পঢ়াৰ আন্দোলন এটা আমাক লাগিব। আমি যিমানেই অধ্যয়নশীল হ'ম সিমানেই আমাৰ জ্ঞান বাঢ়িব, সিমানেই আমাৰ কাম কৰিবলৈ আমাৰ ইচ্ছা যাব, সিমানেই আমাৰ বুদ্ধি বাঢ়িব, সিমানেই আমাৰ হেঁপাহ বাঢ়িব। আচলতে অধ্যয়ন বিমুখ জাতি এটা কামিহাৰ থাকিও কামিহাৰ ভঙাৰ নিচিনা। প্ৰায়বিলাক মানুহে অধ্যয়ন বিমুখ হ'বলৈ ধৰিছে, যিহেতু ইণ্টাৰনেটৰ ব্যৱস্থাটো ইমানেই বাঢ়ি গৈছে যে আমি প্ৰতিটো বস্তু বিচাৰিলে আমি গুগলত মাৰি দিলেই পাওঁ, কিন্তু কিতাপ এখন পঢ়ি তাৰ পৰা জ্ঞানখিনি লোৱাৰ সময়কণ আমি উলিয়াই ল'ব নোৱাৰোঁ। সেইখিনি সময় আমি মিলাব লাগিব, আমি অধ্যয়নশীল হ'বই লাগিব। তাৰপাছতে আহোঁ, মোৰ এষাৰ কথাই মই মনত সদায় ভাবি লওঁ। APJ আব্দুল কালামে কৈছিলে, যিবিলাক সপোন আমি শুই দেখোঁ সেইবোৰ সপোন নহয়, যিবিলাক সপোনে আমাক শুবলৈ নিদিয়ে সেইবিলাকে সপোন। এই কথাটো মই মনত অনবৰতে লৈ ফুৰোঁ কাৰণে হয়তো মই সপোন দেখোঁ, আৰু সপোনৰ বাবে কাম কৰিবলৈ মই অহৰহ চেষ্টা কৰোঁ। আৰু মোৰ সপোন এটাই আছে, মই এজন নিৰ্ভীক, নিৰপেক্ষ আৰু দক্ষ সাংবাদিক হ'ব বিচাৰোঁ। আৰু তাৰ বাবে মই এতিয়াৰ পৰাই কাম কৰি যাব লাগিব, বা কষ্ট কৰি যাব লাগিব। কষ্টৰ অবিহনে সিদ্ধি লাভ নহয়, আমি সকলোৱে জানো। গতিকে মই সকলোকে অধ্যয়নশীল আৰু কষ্ট কৰিবলৈ মই ক'ব বিচাৰোঁ। আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ প্ৰতি মই এটা অনুৰোধ কৰোঁ, পিতৃ মাতৃসকলে ইচ্ছা কৰিলে তেওঁলোকক এটা ভাল পথ আৰু এটা সুপথ দেখুৱাব পাৰে। গতিকে আপোনালোকেও বৰ্তমান যিহেতু শাৰদীয় দুৰ্গোৎসৱ গ'ল, আপোনালোকে নিজৰ সন্তানটোৰ হাতত এটা পিষ্টল বা এটা গান মজা মোবাইল ফোন তুলি দিয়াতকৈ এখন কিতাপ তুলি দিয়ক। দিৱালী আহি আছে, দিৱালীত আপোনালোকে ফটকা এসোপামান তুলি দিয়াতকৈ হাতত বৰ্তমান আমাৰ যিসকল থলুৱা মানুহে কষ্ট কৰি পেলাই চাকি বন্তি বনায়, চাকি তুলি দিয়ক, একোখন কিতাপ তুলি দিয়ক। তাৰ পৰা তেওঁলোকৰ জ্ঞান বাঢ়িব, তেওঁলোকে কাম কৰাৰ যিবিলাক ইচ্ছা সেইবিলাক। আৰু বৰ্তমান কিশোৰ অৱস্থাতে আমাৰ আটাইতকৈ ডাঙৰ অৱস্থা। এইটো বয়সতে যদি আমি কাম কৰিবলৈ নিশিকোঁ বা কষ্ট কৰিবলৈ আমি নাজানো, তেতিয়াহ'লে এই বয়সটো পাৰ হৈ যোৱাৰ পিছত আমি কিন্তু একোজন নিবনুৱাই হৈ থাকিম, বা নিজৰ ভৰিত নিজৰ প্ৰতিভাৰে আমি স্বাৱলম্বী হ'বলৈ শিকিব লাগিব। আমি যদি চৰকাৰী চাকৰি এটাৰ কাৰণে আমি গ্ৰেজুৱেশ্যনটো কৰি পেলাই আমি ৰৈ থাকোঁ, তেতিয়াহ'লে কেতিয়াও নহ'ব। আৰু প্ৰত্যেকৰ মাজতে একোটা সুপ্ত প্ৰতিভা লুকাই থাকে, আৰু সেই প্ৰতিভাটো উলিয়াই আনক, তাৰ বাবে কাম কৰক। সেই সপোন, যিটো সপোন দেখিছে সেই সপোনটোৰ প্ৰতি অহৰহ সেই সপোনটোৰ পিছত দৌৰক। স্বামী বিবেকানন্দই এষাৰ কথা কৈছে, উঠা, জাগা আৰু লক্ষ্য প্ৰাপ্তি নোহোৱালৈকে নৰবা। এইষাৰ কথা আপোনালোকেও মনত ভৰাই লওক, উঠা, জাগা আৰু লক্ষ্য প্ৰাপ্তি নোহোৱালৈকে নৰবা। ধন্যবাদ।